কি কৰিছা? কি কৰিছা? হাই মুগে দিছা ক'লে দিছা? এভৰিৱান আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিনৰ পিছত আকৌ লৈ আহিছোঁ আপোনালোকলৈ এটা নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এয়া দেখিছেনে সূৰ্য দিছে কেনেকৈ ফুলি আছে। এয়া চিজা হাই দি দিয়ে। হাই দিয়ে। দিছা এতিয়া বাজিছে ৰাতিপুৱা 8:30 আৰু এয়া চাহৰ যোগাৰ কৰিবলৈ আহিছোঁ। আজি উঠা সোনকালেই হ'ল, কিন্তু চাহ বনোৱাহে দেৰি হ'ল আমাৰ অকণমান ইহঁত দুজনীৰ লগত লাগি থাকোঁতে। আৰু এয়া বনাব লৈছোঁ পিঠা। কি পিঠা বাৰু আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকিলে। এতিয়া আপোনালোকক দেখুৱাই যাওঁ বাৰু মই কেনেকৈনো বনাওঁ। সকলোৱে বাৰু খায় এইটো পিঠা, কিন্তু সকলোৰ বনোৱাৰ পদ্ধতিবোৰ অকণমান বেলেগ বেলেগ। মই একেবাৰে সহজ পদ্ধতিত বনাব লৈছোঁ আজি। কেনেকৈনো বনাওঁ আপোনালোককো ভাবিছোঁ দেখুৱাওঁ বুলি। আৰু এয়া দেখিছেনে অকণমান পিঠাগুড়ি ল'লোঁ, তাতে নিমখ অকণমান আৰু পানী দি পেলাই ভালদৰে এনেকৈ মঠি লৈছোঁ। পিঠাগুড়িখিনি ভালকৈ মঠিব লাগিব। ইয়াত আপোনালোকে গৰম পানীও ইউজ কৰিব পাৰিব, কিন্তু যদিহে পিঠাগুড়িখিনি ঘৰৰ হয়, মানে ভাজা পিঠাগুড়ি বা কেঁচা পিঠাগুড়িটো ইউজ কৰিব পাৰিব। মই পেকেটৰ পিঠাগুড়ি লৈছোঁ। এইটোত পিঠাগুড়িখিনিত অকণ গৰম পানী ল'লে পিঠাটো উঠাত দিগদাৰ হয়, সেইকাৰণে মই কেঁচাকৈ লৈছোঁ, মানে পানীখিনি ঠাণ্ডা লৈছোঁ। আৰু এয়া দেখিছেনে ভালকৈ মিক্স কৰাৰ পিছত মই এনেকৈ পিহনা এখনত পিহি দিছোঁ। যিহেতু আমাৰ তাত চালনী নাই আমাৰ ইয়াতে, আৰু এইখিনি বাঁহৰ চালনীত চালিলে খুব ধুনীয়া হয়, সেইকাৰণে অকণমান এইখিনিত চালিবলৈ অসুবিধা হয়, কিন্তু উপায় নাই, খাবলৈ মন গ'লেতো অকণ কষ্ট কৰিবই লাগিব। আৰু এয়া এইখিনি পিঠাগুড়িখিনি ভালদৰে এনেকৈ পিহি ল'লোঁ যাতে সমান হৈ যায়, কাৰণ কিছুমান অকণমান গোট মাৰি থাকে, সেইখিনিও যাতে সমান হৈ যায়, সেইকাৰণে এইখিনি এনেকৈ পিহি লোৱা হয়। আৰু এয়া এনেকৈ গোটেইখিনি ভালকৈ পিহি ল'ম। এতিয়া চাই থাককচোন কি বনাওঁ, আপোনালোকক দেখুৱাই থাকিম। আজি কি পিঠা বনাব লৈছোঁ আপোনালোকে চাগে গম পাইছেই। আজি বনাব লৈছোঁ টেকেলি পিঠা, আৰু টেকেলি পিঠা বনাম মই কুকাৰত। কেনেধৰণে বনাওঁ তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ বুলি। কুকাৰত মই এনেদৰে পানী অলপমান দি পেলাই উঠাই দিছোঁ গৰম হ'বলৈ। আৰু এইফালে পিঠাগুড়িখিনি ল'লোঁ যে, তাতে মই গুড়ৰ পাউডাৰ ইউজ কৰিম। এইটো মই অনলাইনৰ পৰা লৈছোঁ, আপোনালোকক এবাৰ দেখুৱাইছিলোঁ ভিডিঅ' এটা। এয়া গুড়ৰ পাউডাৰ ইউজ কৰিম মই ইয়াতে। গুড় দিলে ভাল লাগে খাবলৈ। আৰু এয়া পিঠাগুড়িখিনি দি অকণমান গুড় দি তাৰ ওপৰতে এনেকৈ পিঠাগুড়িখিনি দি দিছোঁ। আৰু মই সৰু সৰু কফি কাপবোৰ ইউজ কৰিছোঁ ইয়াতে। আৰু এয়া দেখিছেনে অকণমান দিলেই হৈ যায়। আৰু এইখিনি মই এতিয়া আৰু তলফেনে ইয়াতে এনেকৈ অকণমানকৈ ফুটা এটা কৰি লৈছোঁ, যাতে মুখটো সোমায়। আৰু ইয়াৰ হুইচেলটো খুলি হুইচেলৰ জেগাটোত সোমোৱাব লাগিব এনেকৈ। আৰু এয়া দেখিছেনে পানীখিনি পূৰা উতলিলেহে এনেকৈ দিব লাগে। আৰু এয়া তৎক্ষণাত হৈয়ে যায়, খুব কম সময়তে হৈ যায়। পিঠা খাবলৈ খুবেই ভাল লাগে। এই পিঠাৰ নাম বহুত বেলেগ বেলেগ আছে, টেকেলি পিঠা, ভাপত দিয়া পিঠা আৰু বহুত আছে। আমাৰ ফালে আমি টেকেলি পিঠা বুলি কওঁ, কিন্তু আজি মই কুকাৰত দিয়া পিঠা বনালোঁ। এয়া চাওকচোন মোৰ কুকাৰত দিয়া পিঠা কিমান ধুনীয়াকৈ ওলাই আহিছে। আপোনালোকৰ ফালে এই পিঠাটোৰ নাম কি কয় জনাবচোন মোক। খাবলৈ খুবেই টেষ্টি হয়, নাৰিকল দিলেতো আৰু বেছি ভাল লাগে। আজি মোৰ তাত নাছিলে, সেইবাবে নিদিলোঁ। ক'ত যাবা? চু লাগে তোমাক? তোমাকো লাগে? আৰু তুমি কৈ দিছো এ ফৰ কি? এ ফৰ কোৱাচোন। এ ফৰ এণ্ড। দুইজনীকে গৈ চাই আহিলোঁগৈ কিনো কৰি আছে, খেলি আছে ধুনীয়াকৈ। আৰু এয়া চাওকচোন কেইবাটাও পিঠাও হৈ গ'ল। মা আৰু মই মিলি পেলাই বনাই আছিলোঁ। কি লাগে তোমাক? কি লাগে? কি লাগে নো? মিট? এয়া চাওকচোন মোৰ পিঠা ৰেডি হৈ গ'ল। কিমান ধুনীয়া লাগিছে চাবলৈ। আলহী আহিলেও এনেকৈ বনাই দিবলৈ পৰা যায়, আৰু বস্তু নাথাকিলেও আপোনালোকে যোগাৰ কৰি পেলাই এনেকৈ মোৰ ধৰণে বনাব পাৰিব। আৰু ইয়াৰ ওপৰতে মই অকণমান মিল্ক মেড দি দিছোঁ, তেতিয়া খাবলৈ আৰু বেছি ভাল লাগে। এনেকৈ আপোনালোকেও বনাই চাবচোন, খুব ভাল লাগে খাবলৈ। আমাৰ পিঠা বনাই গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া প্ৰায় 9টাই বাজিলে, আমি চাহ খাই লওঁ। আজি দেৰি হৈ গ'ল চাহ খোৱা, আৰু চাহ খাই আপোনালোকক আকৌ লগ পাই আছোঁ। Apa mobile itu dia? Hai Dida. Kuno ya?
কেমেৰা দিয়া মোবাইলটো দিয়া তুমি ভিডিঅ' চোৱা নাই হা কথা কি কৰিছ চোৱা নাই অৱস্থা চাই কি বলে ঈশা হেৰি কৰি দিয়াচোন মই কি সুধি আছো তুমি ভিডিঅ' চোৱা নাই কোৱা চিধা কৰি দিয়া তোমাৰ লাষ্ট কৈছে চোৱা মই ভিডিঅ' কেনেকৈ ষ্টাৰ্ট কৰোঁ কোৱাচোন কোৱা মই ভিডিঅ' কেনেকৈ ষ্টাৰ্ট কৰোঁ কোৱা A few moments later. কোৱা তুমি মোৰ ভিডিঅ' চোৱা নাই হা ঈশাই চাব নিদিয়ে মন কৰি কৈ লগা কিয় মানে কোৱাচোন চোৱা নাই মোক কোৱা ভিডিঅ' মই ষ্টাৰ্ট কেনেকৈ কৰোঁ ভিডিঅ' ষ্টাৰ্ট মই ভিডিঅ' ষ্টাৰ্ট रुको जरा सबर करो কৰিছা কোৱাচোন উম্মাটো দি দিয়া পাপা এইটো পাপা উম্মাটো দি দিয়া উম্মাটো দি দিয়া উম্মাটো দি দিয়া ভিডিঅ' চোৱা নাই মামে কিবা কুৱেশ্যন কৰিছে আমি আনসাৰ মামে কি সুধিছে চোৱা নাই মোৰ ভিডিঅ' মই সদায় ভিডিঅ' চাই তুমি সদায় ভিডিঅ' বনোৱা ৰিলছ বনোৱা ভিডিঅ' ষ্টাৰ্ট কেনেকৈ কৰোঁ কোৱা মামে ভিডিঅ' কেনেকৈ ষ্টাৰ্ট কৰে তোমালোকে চাই কৰে কেনেকৈ ষ্টাৰ্ট কৰোঁ কোৱা মামে কেনেকৈ ভিডিঅ' ষ্টাৰ্ট কৰে তোমালোকে সদায় চাই থাকা নাই কৰিবা চিন্তা কোন হয় তোমাৰ আৰু জিছা নাই মনাম কেনেকৈ কৰিবা কোৱা মই ভিডিঅ' কেনেকৈ ষ্টাৰ্ট কৰোঁ মনম কৰি কৰে এভৰিৱান কি মানে কোৱা ভিডিঅ' কেনেকৈ ষ্টাৰ্ট কৰোঁ কোৱা হাই এভৰিৱান কৈ দিয়া আৰু কি কওঁ চিধা কৈ দিয়াচোন হাই এভৰিৱান মই নাচাওঁ ভিডিঅ'টো ক'ব লাগে বুলি মই নাচাওঁ চিধা তোমাৰ কোন হয় চিচক কি কৰিবা চিচক কি কৰিবা বেছি মৰম জিছা মাতাচোন জিছা কচোন তুমি স্কুল যাবা যে কি লাগিব তোমাৰ বেগ আৰু শু আৰু কি লাগিব কোৱা আৰু কি লাগিব ভিডিঅ' কেনেকে বনাও কোৱাচোন ষ্টাৰ্টিং কেনেকে কৰোঁ কৈ দিয়াচোন কেনেকৈ কৰে মামী ষ্টাৰ্টিং হাই এভৰিৱান কৈ দিয়াচোন তাৰপিছত হাই এভৰিৱান আসসালামু আলাইকুম কৈ দিয়া আৰু কি কওঁ চেষ্টা কৰি দিবাচোন মামী মই কেনেকৈ ভাল পোৱা ফুড এটা কোৱা কি ভাল পাওঁ উইথ কি কি ভাল পাওঁ সেইটো কোৱা ফ্ৰুটছৰ ভিতৰত তুমি ভাল পোৱা মেংগো আৰু মিঠাইৰ ভিতৰত ভাল পাওঁ মিঠাই কি ভাল পায় তোমাক সুধি আছো তুমি মিঠাই ভিতৰত ভাল পায় কি ভাল পায় মামী চিজাই মোবাইল টিপি আছে চিজা কোৱা ভালমন
কোৱা মত পৰা নাই মোৰ ইয়াৰ চেৰাই গৈছে कैसा लगा मेरा मजाक ক'ৰবাত বনাই থাকা দেখোন মই বনাই থাকে বনাই থাকো ক'ৰবাত গ'লেও খাওঁ বেলেগ বেলেগৰ পৰাও যাই খাইছো আমি ইমান গাল হিন্দী দিছো ইয়াৰ চেৰাই গৈছে বুলি কৈছো না তুমি ইমান কুৱেশ্যন কৰি আছা মোক খাওঁ এইটো কি বস্তু আছে? চিম্পল বস্তু তুমি ক'ব লাগিব সিজা এফলা মামী কিবা এটা কুৱেশ্যন কৰিছে মামী কিবা কুৱেশ্যন চিজাক দি ৰহা সিজাই ক'ব চিকেন দিয়ে হয় এইটো বিৰিয়ানী পোলাও কোৱা চিকেন বিৰিয়ানী বিৰিয়ানী সেইটোৱে কওঁ সেইটোৱে কওঁ চিকেন বিৰিয়ানী সেইটোৱে ক'ব পাৰে ইমান গাল হিন্দী আনিছো ফেভৰেট কালাৰ যাম My favorite color is black. আৰু আজিকালি বেলেগ বেলেগ হ'ল আৰু মোক কি কৰি ভাল পাওঁ কোৱা মোবাইল টিভি ভাল পোৱা না সিজা আমি কি কৈ থাকে কৈ কোৱা মই কি কৰি ভাল পাওঁ কোৱা আমি কি দিনটো কি কৰে কোৱাচোন তোমাক সুধি মই অফিচত থাকো তোমালোকে গম পোৱা নহয় তোমাক সুধি বাবলছ লৈ আছে আছে মই কি কৰি ভাল পাওঁ কোৱা আমি কি কৰি ভাল পায় বাবলছ বাবলছ কি কোৱা বাবলছ নাকৰ পৰা বাবলছ ওলাই নেকি মানুহে কিবা সুধিছে কোৱাচোন তোমাক সুধিছো কোৱা এই পাপাক সুধিছে বোলে পাপাক কি সুধিছে মাম বনাই ভাল পায় মাম বনাই ভাল পায় কৈছে নহয় সিজাই কোৱা সেয়াই মাম বনাই ভাল পায় মোবাইল টিপা দিন মই কি বস্তু ভাল বনাওঁ সব বস্তুৱে ভাল বনোৱা তোমাৰ ফেভৰেট এটা কোৱা মই বনোৱা বস্তু মমোজ মই বনোৱা ভিতৰত তুমি কোনটো বেছি ভাল পোৱা সেয়া কোৱা আমি কি বনাই খুৱাইছিলো কাও বনাই খুৱাইছিলো হে লাজ কৰিছে তোমাক কি বনাই খুৱাইছিলে সিজা আমি মই বনোৱা কি কি ভাল পাওঁ কোৱা তুমি বনোৱা লাষ্ট কি মই এতিয়ালৈকে যিমানখিনি বনাই খুৱাইছো তাৰ ভিতৰত কোৱা বনাইছিলো লাষ্ট পোলাও বনাইছিলা ভাল বনাইছিলা চেন্নাইজ খাইছিলো অকণমান জোৰেকে ফিংগাৰ ফিংগাৰ কি ম'ম' মমো খাইছিলো তোমাৰ ফেভৰেট কোনটো সেইটো সুধিছো মই উল্টা পুল্টা মই বনোৱা ভিতৰত ম'ম' আজি তুমি কি বনাই খুৱাবা মই ৰেষ্ট ল'ম কালি কোনে ৰেষ্ট লৈছিলে তুমি যে চবকে বনাই বনাই যে খুৱাইছিলা মোক কি বনাই খুৱাবা আজি আজি তুমি কি বনাই খুৱাবা কোৱা কি বনাই খুৱাবা আজি মই বনাব বাহিৰত যাম কি বাহিৰত গৈ খোৱা নহয় তুমি কি বনাবা বাহিৰত কি বনাবা কোৱা হা মোবাইলটো পেলাই বেয়া কৰি দিলা কি বনাবা কোৱা আজি কি বনাই খুৱাবা সদায় মই বনাই খুৱাওঁ তোমাৰ হৈ গফত আজি মোক কি বনাই খুৱাবা চাহ নহয় ইৰানী চাই ইৰানী চাহ নহয় হায়দৰাবাদৰ ইৰানী চাই নহয় আলু পিটিকা দালি আলু পিটিকা দালি মই খাই থাকো বেলেগ বস্তু খোৱা তেতিয়াহ'লে কি তুমি বনোৱা স্পেচিয়েল বস্তু স্পেচিয়েল বস্তু নহয় আজি অকণমান এনেকে বন্ধ বুলি টাইম পাছ কৰিলোঁ আমি পাপা কি আনিছে চোৱাচোন এয়া কি আনিছে চোৱা
বজাৰ কৰি আহিলেগৈ আৰু লগতে আমো পালে, আম লৈ আহিলে। এতিয়াতো আম বহুত ওলাইছে কিন্তু খাবলৈ ইমান বেছি টেষ্ট নহয়, কিন্তু এইকেইটা বোলে ভাল দেখিলে সেইকাৰণে লৈ আহিলে। আৰু আম খাই আমি ঘৰত সকলোৱে ভাল পাওঁ। চিজাই খুব বেছি ভাল পায় আম খাবলৈ। আৰু আম অনাৰ লগে লগে এনেকৈ কাটি ডাইৰেক্ট দি দিব নালাগে ল'ৰা ছোৱালী, আৰু নিজেও খাব নালাগে। এনেকৈ আমি পানীত অলপ সময় এনেকৈ তিয়াই থৈ দিওঁ ডুবি যোৱাকৈ। আৰু এইটো মই ক'ৰবাত পাইছিলোঁ, তাৰপিছৰ পৰাই মই এনেকৈ কৰোঁ। আম অনাৰ লগে লগে কাটি লগালগ নাখাওঁ, অলপ সময় এনেকৈ তিয়াই থওঁ। মেক্সিমাম আধা ঘণ্টাৰ পৰা 1 ঘণ্টামান তিয়াই থ'ব লাগে। আৰু এনেকৈ পানীখিনিত ডুব যোৱাকৈ অলপ সময় তিয়াই থৈ দিওঁ। তাৰপিছত পানীৰ পৰা উলিয়াই ভালদৰে ধুই অলপ সময় ৰখাৰ পিছতহে আমি খাওঁ। আৰু এয়া দেখিছেনে, এনেদৰে ভালকৈ ডুব যোৱাকৈ তিয়াই থ'ব লাগে। আমটো ভাল হয়নে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব? এইটো দেখিছেনে, একেবাৰে প্লেইন হয়। আৰু যিবোৰ আমত বোলে বেছিকৈ ক'লা ক'লা ডট ডট থাকে, সেইবোৰ আমত বেছি মেডিচিন থাকে। মই শুনিছিলোঁহে দেই, নাজানো কিন্তু। আৰু এয়া দেখিছেনে, এইটোতো বাৰু ক'ৰবাত খহনি খোৱা দাগ হয় পৰি পেলাই। এনেই ক'লা ক'লা ফুট এগালো থাকে যে, তেনেকুৱা আম বোলে খাব নালাগে আৰু ল'ৰা ছোৱালীকো খুৱাব নালাগে। মই ক'ৰবাত পাই পেলাইহে আপোনালোকক কৈছোঁ। আৰু যিয়ে নহওক, এনেকৈ কৈ দিয়াৰ পিছত, শুনাৰ পিছত ভয় লাগে যিহেতু। আৰু এনেকৈ অলপ সময় পানীত তিয়াই থ'ব লাগে বা অলপ সময় এনেকৈ ফ্ৰিজত থৈ দিব লাগে। তাৰপিছতহে ল'ৰা ছোৱালীক দিব লাগে। সেইকাৰণে ময়ো তেনেধৰণে খুৱাই আছোঁ। এতিয়া বাজিছে 12:30 আৰু মই গা পা ধুই আহিলোঁ। এনেই এইখিনি সময়ত ইয়াত গা ধুবই নোৱাৰি, খুব বেছি পানী গৰম থাকে, একদম মতলা পানী নিচিনা ওলায়। আজি ঠাণ্ডা আছিলে পানীখিনি, যোৱাকালি ৰাতি বৰষুণ দিয়াৰ কাৰণে আজি পানীখিনি অকণমান ঠাণ্ডা, সেইকাৰণে ধুব পাৰিলোঁ। Caesar, look. এতিয়া আহিছোঁ ভাতৰ যোগাৰ কৰিবলৈ। এই গোটেইখিনি মই গা ধুব যোৱাৰ আগত কাটি বাছি থৈ গৈছিলোঁ। আৰু এতিয়া ভাবিছোঁ বনাওঁ বুলি, কাৰণ 1টাই বাজিব হ'লহি। গা পা ধুই ভাবিছোঁ বনাই দিওঁ বুলি এতিয়া। আজি বনাম পকৰি তৰকাৰী। আপোনালোকে বাৰু পকৰি তৰকাৰী খাইছেনে? মোৰ খুব ভাল লাগে খাই পেলাই। যদি খোৱা নাই আপোনালোকে এবাৰ বনাই খাবচোন। আৰু এয়া দেখিছেনে, দালি কেইটামান এনেকৈ তিয়াই পেলাই থৈছিলোঁ। এইখিনি অকণমান খুন্দনাত খুন্দি ল'লোঁ, লগতে পিঁয়াজ আৰু কেঁচা জলকীয়া দুটামানো দিলোঁ। মই খুন্দনাত খুন্দি লৈছোঁ, আপোনালোকে মিক্সিতো দিব পাৰে বা পটাতো পিচিব পাৰে। পটাত পিচিলে ভাল লাগে খাবলৈ, কিন্তু মিক্সিত দিলে বেছিকৈ গুড়া হৈ যায়, সেইকাৰণে মই ইমান ভাল নাপাওঁ। এনেকৈ পটাত মানে খুন্দিলে বা খুন্দনাত খুন্দিলে অকণ গোটা গোটা নিচিনা হৈ থাকে যে, ভাল লাগে খাবলৈ। আৰু লগতে দিলোঁ আদা অকণমান, আৰু ইয়াত দিলোঁ হালধি গুড়ি, আৰু দিম নিমখ, বাছ। আৰু ইয়াতে একো নিদিওঁ। এতিয়া এইখিনি মিক্স কৰি পেলাই বনাম পকৰি। তাৰপিছত তৰকাৰী বনাম একেবাৰে চিম্পলভাৱে, আপোনালোকে চাই থাককচোন। ইয়াতে দিম অকণমান ধনিয়া পাত দিলে ভাল লাগে খাবলৈ। আৰু এইখিনি ভালদৰে মিক্স কৰিম। ইয়াত মই পানী অকণো দিয়া নাই, যিখিনি ভিজোৱা আছিলে দালিৰ লগত আৰু দালিৰ পৰা ওলোৱা পানী, সেইখিনি দিয়ে হৈ যাব। এইখিনি ভালকৈ মিক্স কৰিম। আৰু ইয়াতে কেইটামান বেচনো দিছিলোঁ মই, আপোনালোকক দেখুওৱা নহ'লে। কেইটামান, বেছি নহয়, 1 চামুচমান বেচন দিছিলোঁ। আৰু এইখিনি ভালদৰে এনেদৰে মিক্স কৰিম। মিক্স কৰি পেলাই এতিয়া এচামুচকৈ দি যাম। এয়া আমাৰ পকৰি ৰেডি হৈ গ'ল। হৈছিলে কেইবাটাও, কিন্তু গোটেইকেইটাই মুখতে খাই শেষ কৰিলোঁ আধাখিনি। কি লাগে? কি কি লাগে চিজা? ক'তা বানানা? কি লাগে তোমাক? বানানা নাই নহয়। এতিয়া তৰকাৰী বনাব লৈছোঁ। এয়া দেখিছেনে, পকৰি ভাজাৰ অকণমান তেল আছিলে, তেল বেছিকৈ দিয়া নাই। তাতে পিঁয়াজ অকণমান দি দিলোঁ, আদা নহৰু অকণমান দিলোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি পেলাই একেবাৰে চিম্পলভাৱে বনাম তৰকাৰী। মছলা একেবাৰে কম ইউজ কৰিম। ইয়াতে এতিয়া দিলোঁ হালধি গুড়ি অকণমান, ৰেড চিলি পাউডাৰ আৰু জিৰা গুড়ি অকণমান দিম, বাছ ইমানখিনি। ইয়াত আৰু একো নিদিওঁ। আৰু অকণমান পানী দি পেলাই এনেদৰে ভালকৈ মিক্স কৰি লৈছোঁ। তেজপাত দুখিলাও দি দিছোঁ, ইয়াৰ গোন্ধটো খুব ধুনীয়া ওলায়। আৰু এইখিনি ভালদৰে এনেকৈ ভাজি পেলাই অকণমান। আৰু ইয়াতে আলু দুটা মই সৰু সৰুকৈ পিচ কৰি কাটি লৈছিলোঁ, সেই আলু দুটাও দি দিলোঁ। ইয়াত আপোনালোকে ইচ্ছা কৰিলে বেলেগ চব্জিও দিব পাৰে, যেনেধৰণে জিকা, ভোল এনেকৈও দিব পাৰে, ভাল লাগে খাবলৈ। আজি মোৰ ওচৰত তেনেকুৱা চব্জি একো নাছিলে, সেইকাৰণে মই আলু দিলোঁ। আৰু আলু দি খায়ো খুব ভাল লাগে।
পানী বেছিকৈ নিদিওঁ ইয়াতে। এতিয়া মই দিম ইয়াতে জালুকৰ গুড়ি দিলে তৰকাৰী গোন্ধটো খুব ধুনীয়া ওলায় আৰু টেষ্টটো খুব ভাল হয়। সেইকাৰণে মই ৰেড চিলি পাউডাৰটো কালাৰটোৰ কাৰণেহে দিওঁ, খুব কমেই ইউজ কৰোঁ। বেছিভাগ মই জালুকৰ গুড়িয়ে ইউজ কৰোঁ। আৰু এইখিনি ভালদৰে এনেকৈ মিক্স কৰি পেলাই পানী দি দিম। পানী বেছিকৈ নাৰাখোঁ, পানী বেছি ৰাখিলে খাবলৈ ভাল নালাগিব। অলপমান পানী ৰাখি পেলাই লগতে পানীখিনি উতলিলে পকৰীকেইটা মই দি দিম। এতিয়া পানী অকণমান দিছোঁ, যিহেতু আলুখিনি সিজিব লাগিব। আলুখিনি সিজি লওক, তেতিয়া পানীখিনি অকণমান শুকুৱাই একেবাৰে শেষত দিম পকৰী, কাৰণ এতিয়া দিলে পকৰীটো বেছি গেলগেলীয়া নিচিনা হৈ যাব, খাবলৈও ভাল নালাগিব। সেইকাৰণে একেবাৰে লাষ্টত নমোৱাৰ আগে আগে দিম। আপোনালোকক দেখুৱাই থাকিম বাৰু, চাই থাককচোন। আৰু এয়া মোৰ তৰকাৰী হৈ গ'ল, আলু সিজি গ'ল, পানীখিনিও মই বিচৰা মতে হৈ গ'ল সেইটো জোখত। আৰু এতিয়া মই পকৰীকেইটা দি পেলাই ইয়াৰ ওপৰতে ধনিয়া পাত দি পেলাই নমাই দিম। এতিয়া মই অফ কৰি দিলোঁ, কাৰণ এইখিনি মই এতিয়া বেছি সময় ৰাখিলে সেমেকি যাব, পকৰীকেইটা ভাল নালাগিব তেতিয়া খাবলৈ। আপোনালোকেও এনেকৈ এদিন বনাই চাবচোন, খুব বেছি ভাল লাগে। যিসকলেতো খাইছে গম পায়, আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। কমাই লৈছা নেকি? বহাই লয়। আৰু এয়া আজি বাপেকে গা ধুৱাই দিছে দুইজনীক। ইমানেই ভাল পায় গা ধুবলৈ দুইজনীয়ে, অনবৰতে বাট চিঞৰি থাকে, অনবৰত গা ধুব লাগে। ইয়াতে পানী দেখিলেই হয়, বাথৰুমটোৰ ওচৰত গৈ খালি বাট গা ধুবলৈ খুব ভাল পায়। আৰু এয়া এনেকৈ বাপেকে একেলগে বাপেকৰ লগতে গা ধুৱাই দিছে দুইজনীকো। আজি আমাৰ অকণমান আৰামেই হৈছে। বাপেকৰ এনেকৈ অফ থাকিলে এদিন এনেকৈ সিহঁতৰ লগতে খেলি মেলি ধুৱায়, আৰু সিহঁতেও খুব ফূৰ্তি পায় এনেকৈ। কি খাবা? বিটলু কি খাবা? সিজা এতিয়া পাইছে সন্ধিয়া 7:30 আৰু আমি ওলাই আহিছিলোঁ অকণমান ইহঁতক ফুৰাবলৈ। আৰু এনেই ওচৰতে ওলাই আহিছিলোঁ ঘৰৰে। আৰু ইয়াত অকণমান ফুৰি মেলি আমি কিবা এটা খাবলৈ আহিলোঁ। ইয়াত আমি এতিয়া অৰ্ডাৰ কৰিলোঁ চিকেন চাও আৰু চিকেন মাঞ্চুৰিয়ান। ইয়াৰ এই দুটা বস্তু খাই ভাল লাগে। ইয়াৰ আগতো মই এবাৰ আহিছিলোঁ খাবলৈ, আপোনালোকক দেখুৱাইছিলোঁ ভিডিঅ'ত। নোৱাৰে দিছা কোৱা। A for A for গালি পাৰিছা? কি কৰিছা বোলে? A for কি কোৱাচোন? A for তোমাৰ হেয়াৰ কটা? হেয়াৰ কোনে কাটিলে? হেয়াৰ মামা। কেনেকৈ কাটিছিলে? হেয়াৰ নাই, চিজাৰ হেয়াৰ নাই। আৰু চিজাৰ নেক ক'ত? নেক ক'ত? নেকত কি পিন্ধিবা? চিন। আৰু ইয়েৰ কটা? ইয়েৰ শ্বু পিন্ধিবা। আৰু ইয়েৰ কটা তোমাৰ? ইয়েৰ নোজটো ক'ত গ'ল চাওঁ? নোজ আৰু আইচ। আহা ওচৰত আহা। আৰু তোমাৰ আইচ কেইটা আছে চাওঁ? কেইটা? 2। ওচৰত আহাচোন মই চাওঁ। আহা 2টা আছে। কোনটো চাওঁ? কোনটো? আৰু 1 2। আৰু ফুট লগাইছা তুমি? ক'ত ফুট লগাইছা? ক'ত চাওঁ?
ক'তা আৰু তোমাৰ টিট ওচৰ নহয় ব্ৰাছ কেনেকৈ কৰা তুমি চাওঁ কেনেকৈ ব্ৰাছ কৰা অঁ তোমাৰ ব্ৰাছ এতিয়া নহয় এতিয়া নকৰা আৰু তোমাৰ ফিংগাৰ ক'তা ফিংগাৰ আৰু ফিট ক'তা আজি হৈছে সোমবাৰ যোৱাকালি ভিডিঅ'টো কমপ্লিট কৰা নহ'লে আহোঁতে আমাৰ দেৰি হ'ল অকণমান আহি পেলাই শুই গ'লোঁ আমি সোনকালে ভাত খোৱাও নহ'লে ৰাতি যিহেতু খাই মেলি আহিছিলোঁ কিবাকিবি আৰু আজি হৈছে সন্ধিয়া এতিয়া বাজিছে 6:30 দিনটো আজি ইহঁতৰ লগতে লাগোতে গ'ল ভিডিঅ' কৰা নহ'লে আৰু এতিয়া ভিডিঅ' কৰিব লৈছোঁ এতিয়া কিবা এটা খাবলৈ মন গ'ল সেইকাৰণে হাজবেণ্ডে অৰ্ডাৰ কৰিলে পিজ্জা আৰু এয়া আহি পালেহি আৰু দুইজনীকে চাওকচোন সিহঁতেহে যেন খাবলৈ পাৰিব একদম সিহঁতৰ ফূৰ্তি কি দেখি খাই বৈ আকৌ অকণমান ওলাই আহিলোঁ বাহিৰতে দুইজনীকে সন্ধিয়া হোৱাৰ লগে লগে বাবা পিন্ধাই দিব লাগে আৰু বাহিৰলৈ ওলাই আনিব লাগে সদায় সিহঁতৰ এইটো এটা আদত হৈছে সদায় ওলাই আহিব লাগে আৰু এয়া দেখিছেনে আজি ৰাস্তাবোৰ ইমান খালী হৈ আছে খালী মানে ভিৰটো খুব কম ইয়াত বহুত বেছি ভিৰ থাকে যিহেতু সেইটো হিচাপত মানে খুবেই কম আৰু দোকানবোৰো বন্ধ হৈ আছে ইলেকশ্যনৰ কাৰণে কিছুমান খোলা আছিলে দিনটোতো একেবাৰে নাছিলে বন্ধ হৈ আছিলে পুৰা দোকান আজি সন্ধিয়া এতিয়া অকণমান খুলিছে আৰু এয়া দেখিছেনে নহ'লে একদম গাড়ী ইমানেই লাইন লাগি থাকে পাৰ হ'বলৈ অসুবিধা হৈ যায় আজিতো বহুত কম আজি ইয়াৰে এটা নতুন বস্তু ট্ৰাই কৰিব আহিছোঁ মানে হায়দৰাবাদৰ ফেমাছ হয় ফালুদা মই আগত কেতিয়াও খোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিব আহিছোঁ ইয়াতে কেনেকুৱা লাগে নাজানো অৰ্ডাৰ কৰিছোঁ এয়া বনাই আছে দিব এতিয়া খাই পেলাই আপোনালোকক ক'ম বাৰু কেনেকুৱা আমি খাই মেলি খোজকাঢ়ি অকণমান এতিয়া ঘৰলৈ আহিলোঁ আৰু ফালুদা কেনেকুৱা আছিলে আপোনালোকক কওঁ এতিয়া চাবলৈ ভাল লাগিছে খাবলৈও বেয়া নহয় ভালেই কিন্তু যিসকলে মিঠা খাই বহুত বেছি ভাল পায় সেইসকলে বেছি ভাল পাব মই ভালেই পাইছোঁ ময়ো মিঠা খাই ভাল পাওঁ কিন্তু মানে গোটেইটো কমপ্লিট খাবলৈ নোৱাৰি আৰু সেইকাৰণে আমি এঠাই অৰ্ডাৰ কৰিছিলোঁ আমি তিনিটাই মিলি পেলাই ভগাই খাইছোঁ কাৰণ বহুত বেছি মিঠা যিহেতু খাব নোৱাৰি গোটেইটো দুইজনী ফুৰি আহি মনটো ভাল হৈ গ'ল আৰু এতিয়া দেখিছেনে খেলিছে কেনেকৈ দুইজনীক এপাক হ'লেও উলিয়াই নিবই লাগে সন্ধিয়া আৰু দুইজনী আহি পেলাই তেতিয়া খেলি থাকে ধুনীয়াকৈ আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিয়ে আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ লাইক আৰু কমেণ্ট এটা কৰিব আজিলৈ আহিছোঁ বাই লাভ ইউ অল